ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিওঁ যে এইটো এটা মনোৰঞ্জনধৰ্মী ভিডিঅ'হে হয়। ইয়াৰ পৰা কোনো ধৰণৰ জ্ঞান আহৰণ কৰিব নোৱাৰে, গতিকে যি টি মন্তব্য নকৰে যাতে। ধন্যবাদ। নমস্কাৰ ৰাইজ, স্বাগতম জনাইছোঁ আপোনালোকক কণ বনেগা কৰ'ৰপতিলে। হাই, আজি আমাৰ লগত আছে অংকুৰনীল চাংমাই। নমস্কাৰ ৰাইজ। অংকুৰনীল চাংমাই, আপুনি চুপা চুপি ৱেব ছিৰিজখন চালেনে? ক'বলৈ গ'লে মই তেনেকৈ ৱেব ছিৰিজ নাচাওঁৱেই। মানে যেতিয়াৰ পৰা এক্সে মোৰ লগত ভালপোৱা নাটকখন কৰিলে তেতিয়াৰ পৰা মানে ৱেব ছিৰিজ বোলা বস্তুটো চাবলৈ মন নোযোৱা হ'ল। মানে তাইৰ এক্টিঙৰ লগত মানে এই ৱেব ছিৰিজ, শ্বৰ্ট ফিল্ম এইবোৰে মানে পাত্তা নাপায়, গম পাইছেনে? সেইটো কাৰণে ৱেব ছিৰিজ চোৱাটো বাদেই দিছিলোঁ, মানে এক্সে নাটক কৰাৰ পৰা। কিন্তু এই চুপা চুপি ৱেব ছিৰিজখন চালোঁ কিন্তু দেই, একদম বঢ়িয়া লাগিলে, মজা। আচ্ছা, আমি এই চুপা চুপি ৱেব ছিৰিজখনৰে কেইটামান কুৱেশ্যন আপোনাক সুধিম, আৰু আপুনি যদি তাৰ শুদ্ধ উত্তৰটো দি দিয়ে আপুনি বনি যাব কৰ'ৰপতি। হাই, তো আমি আগবাঢ়ো অংকুৰনীল চাংমাই। ঠিক আছে আগবাঢ়ো। তো আপোনাৰ প্ৰথমটো প্ৰশ্ন, এয়া আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত উৰ্মিলা বৈয়ে ৰমাক কি মাংস খাবলৈ মাতিছিল? হাই, এ কপৌ মাংস, বি কুকুৰা মাংস, চি পাৰ মাংস, আৰু ডি চয়াবিন খাবলৈ মাতিছিল। আপুনি যদি ইয়াৰ শুদ্ধ উত্তৰটো দি দিয়ে আপুনি লাভ কৰিব আমাৰ পৰা 1 কোটি টকা। এইটো উৰ্মিলা বৈয়ে ৰমা কাইক কি মাংস খাবলৈ মাতিছিল? এইটো কপৌ চৰাই নেকি? কপৌ চৰাই নহ'ব দেই, ৰ'ব, কপৌ চৰাই নহয়। চয়াবিন। চয়াবিনটো আকৌ মাংসত নপৰে নহয়, চয়াবিন নহয়। এইটো পাৰ মাংস, অপশ্যন চি হ'ব, পাৰ মাংস। অপশ্যন চিত লক কৰি দিয়ক। ঠিক আছে, তেতিয়াহ'লে আমি অপশ্যন চি লক কৰি দিওঁ। লক কৰি দিয়ক। কম্পিউটাৰ মহাশয়, অপশ্যন চি লক কৰি দিয়া যাওক। আৰু অংকুৰনীল চাংমাই, আপুনি একদম শুদ্ধ উত্তৰ দিছে। আপুনি আমাৰ পৰা লাভ কৰিছে 1 কোটি টকা। য়েছ। তো অংকুৰনীল চাংমাই, আমি 2 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়ো। 2 নম্বৰ প্ৰশ্নটি আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত উৰ্মিলা বৈৰ হাজবেণ্ডে উৰ্মিলা বৌক কি ৰঙৰ পিন্ধিছা বুলি সোধোতে উৰ্মিলা বৈয়ে কি বুলি কৈছিল? হাই, এ কলা ৰঙৰ, বি বগা ৰঙৰ, চি বেঙুনীয়া ৰঙৰ, আৰু ডি ৰঙা ৰঙৰ। আপুনি যদি এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দি দিয়ে আপুনি লাভ কৰিব 2 কোটি টকা। উৰ্মিলা বৈৰ হাজবেণ্ডে উৰ্মিলা বৌক কি ৰঙৰ পিন্ধিছা বুলি সোধোতে উৰ্মিলা বৌয়ে কি কৈছে? এইটো মোৰ মতে উৰ্মিলা বৈয়ে বগা পিন্ধি আছিল নেকি? বগাটো নহয়, লক কৰি নিদিব দেই, ৰ'ব। বগাটো নহ'ব, এইটো মোৰ মতে কি হ'ব বাৰু? আজিকালিতো হাজবেণ্ডে ভাল পোৱা বস্তুবোৰে পিন্ধে ন। এইটো ৰঙা হ'ব, ৰঙা। অপশ্যন ডি হ'ব এইটো। ঠিক আছে, তেতিয়াহ'লে আমি অপশ্যন ডি লক কৰি দিওঁ অংকুৰনীল চাংমাই। অপশ্যন ডি লক কৰি দিয়ক, এইটো ৰঙাই হ'ব। কম্পিউটাৰ মহাশয়, অপশ্যন ডি লক কৰি দিয়া যাওক। হাই, শুদ্ধ উত্তৰ অংকুৰনীল চাংমাই, আপুনি একদম শুদ্ধ উত্তৰ দিছে। আপুনি আমাৰ পৰা লাভ কৰিছে 2 কোটি টকা। মাই গড, য়েছ। আপোনাক একদম শেষৰটি প্ৰশ্ন সুধিবলৈ গৈ আছোঁ অংকুৰনীল চাংমাই, যাৰ পুৰস্কাৰ হ'ব 7 কোটি টকা। এয়া আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত শেষৰটি প্ৰশ্ন, উৰ্মিলা বৈয়ে সপোনতো কি ৰঙৰ পিন্ধি আছিল? এ বগা, বি
হালধীয়া, চি সেউজীয়া আৰু ডি ৰঙা। উৰ্মিলা বৌয়ে সপোনত কি ৰঙৰ পিন্ধিছিল? এইটো অবভিয়াছলি সপোনতো তেওঁ হাজবেণ্ডে ভাল পোৱাতে পিন্ধিব ন, ৰঙা। অপশ্যন ডি হ'ব, ৰঙাই। কম্পিউটাৰ মহাশয়, অপশ্যন ডি লক কৰি দিয়া যাওক। একদম শুদ্ধ উত্তৰ অংকুৰনীল চাংমাই। উৰ্মিলা বৌয়ে সপোনতো ৰঙাই পিন্ধি আছিল। হয়, আপুনি লাভ কৰিছে আমাৰ পৰা 7 কোটি টকা, যিটো আপুনি সপোনতহে লাভ কৰিব। ৰাইজ, আজিলৈ কৌন বনেগা কৌড়ৰপতি ইমানতে সামৰণি মাৰিছোঁ। লগ পাইছোঁ অন্য এটি খণ্ডত।